এই বিষয়ে ভাৰত চৰকাৰে অসম চৰকাৰক কোনো নিৰ্দেশ দিয়া নাই আৰু অসমত অসমীয়াটো মাতৃভাষা অসম সাহিত্য সভা আৰু জনগোষ্ঠীয় ভাষাসমূহৰ জনগোষ্ঠীয় যিখিনি আমাৰ সাহিত্য সভা আছে তেওঁলোকৰ লগত আলোচনা কৰি অলৰেডি 4টা লেংগুৱেজৰ ভাষা নীতি এটা ৰাজ্য চৰকাৰে প্ৰস্তুত কৰিছিল আৰু বিধানসভাটো সকলোৱে তাক আদৰণি জনাইছিলে। আমাৰ লক্ষ্য হ'ল এজন অসমৰ ষ্টুডেণ্টে অসমীয়া জানিব লাগে, এটা জনজাতীয় ভাষা জানিব পাৰিলে ভাল, হিন্দী আৰু ইংৰাজী জানিব লাগে। কিন্তু মাধ্যমটোৰ ওপৰত আমি সকলোৱে জানো যে ইয়াত কোনো হিন্দীক মাধ্যম কৰিব লাগে বুলি কেন্দ্ৰীয় চৰকাৰৰ পৰা কোনো চিঠি অহা নাই। অমিত শ্বাহ ডাঙৰীয়া এটাই কৈছে যে ল'ৰা ছোৱালীয়ে হিন্দী শিকিব লাগে। এইটোতো আমিও বিচাৰোঁ যে হিন্দী শিকিব লাগে, ইংৰাজী শিকিব লাগে, কিন্তু তেওঁ এইটো কোৱা নাই যে অসমীয়া শিকা বন্ধ কৰি হিন্দী শিকিব লাগে। সেইকাৰণে কথাটো ৰাতিপুৱাৰ পৰা এটা ভুল ব্যাখ্যা চলি আছে। মাতৃভাষাৰ পিছত তেওঁ কৈছে যে এজন ল'ৰা ছোৱালীয়ে নিজৰ মাতৃভাষা ভাল কৰি জনা বুজাৰ পিছত হিন্দী জানিব লাগে, যাতে দিল্লী, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰৰ চৰকাৰী চাকৰি, বেচৰকাৰী চাকৰি, শিক্ষানুষ্ঠানত গৈ ভাল কৰি কথা বতৰা পাতিব পাৰে, সুবিধা পাব পাৰে। তেনেকৈ ময়ো সভা সমিতিয়ে কৈ থাকোঁ যে এজন ল'ৰাই অসমীয়া জনাৰ পিছত ইংৰাজী জানিলে ভাল, ল'ৰা ছোৱালী আৰু আগুৱাই যাব পাৰে। গতিকে ইয়াততো কোনো বিতৰ্কৰ স্থান নাই। কোনো বাধ্যতামূলক নহয়, আনকি অপশ্যনেল কৰিব লাগে বুলিও এখন চিঠি অহা নাই।